একটা কিন্তু বেশি বকা নহয় কলা মানে মেকআপ করছু মুখ লাগে নাকি You are ready? Ready? Ready. Good morning guys, hope you all are vibing. Guys, আজি মই এটা যাব ওলাইছো শুট কৰিব আজি যাব ওলাইছো এটা ভিডিও শুট আছে এটা ষ্টৰি ভিডিও শুট কৰিব শৰ্ট ষ্টৰি দুটাৰ লগত মোকো দেখা হ'ব এইটো ভিডিওত তো চাই থাকক ব্লগটো বহুত ইন্টাৰেষ্টিং হ'ব আজি বতৰটো মানে মেঘ দি আছে যে 3 দিন মানৰ পৰটো সিৰিয়ালি বৰষুণ হৈছে আজি মানে মেঘ দি আছে যদিও বৰষুণ নাই হোৱা ৰাতিপুৱাৰ পৰা তো আশা কৰো দিনটো এনেকৈ যাব বৰষুণ দিলে শ্বুটটো কমপ্লিট নবাৰ শ্বুট কৰোঁতেতো বহুত টাইম লাগে জানে এতিয়া টাইম 9টা বাজি গুচি গৈছে তো লেটে হৈছে বহুত তো ভিডিওটো শ্বুট কৰোঁতে বহুত টাইম লাগিব ব্লগটো চাই থাকক বহুত ইণ্টাৰেষ্টিং হ'ব ভাইলো মানে এই বোলো মুন্নাজিত দোকানকলৈকে দোকানত ৱেইট কৰি আছিল এতিয়া আমি ইয়াৰ পৰা যাম প্লেচটোলৈকে য'ত শ্বুট হ'ব ये हमार मेन एक्टर मुन्नाजी ये हमार एयर रोल की एयर रोल तो की गुंडा मेन विलेन এইজন আৰু এयर रोल तो মোৰ মানে সৰু ভাইটি সৰু ভাইটি ইও মাৰ খাব মানে মোৰ হাতত ইও মাৰ খাব और हमार मेन गुंडा राइट हैंड है तू राइट हैंड जो गाइस सामान बरखुन रखी आছো এই বৰখুনৰ কাৰণে বিৰাট বৰখুন আমাৰ গোটেইকেইটা এক্টৰ ৰখি আছে এই ৰাইট হ্যান্ড সালা বতৰটো চাই ভাল লাগে কি ছিল লাগৰাই ইয়াৰ ৰলটো কি উয়াল কোনে মামা ফুগুনি মামা কুট লুগ পাইনা একদম তোৰ খালে কুট লুগ একমাৰ কাম মহিমাৰ আছে না একটৰৰ অৱস্থা কি হৈ গৈছে ভিজি তেল ভৰাব ৰখছিলোঁ গাইছ বৰষুণ পিছে ডাঙৰ হৈ গ'ল আৰু ইয়াতে ৰখি আছোঁ গাইছ আহি পেলাই আমি বৰ্তমান আছোঁ জালিঘাটা মন্দিৰলৈ আহিলোঁ ইয়াত পাঁচ শ্বুট কেইটামান হ'ব মানে দুটামান শ্বট ইয়াত হ'ব এইটো আমাৰ হিৰইন মেইন হিৰইন হাই তাৰপিছতে এইকেইটা আমি বহি আছোঁ বৰষুণ বাহিৰত তো ভাবছোঁ এতিয়া এইখিনি ভিতৰতে মানে ইয়াত চাট আছে চাটৰ তলতে মানে ভিডিঅ'টো শ্বুট কৰা হ'ব বৰষুণটো ৰখিলে ভাল আছিল তেতিয়া আমি মানে অলপ বাহিৰত আউটছাইডত শ্বুটটো কৰিব পাৰিলোঁ হয় এই শ্বুট ষ্টাৰ্ট কৰিব লাগে ষ্টাৰ্ট কৰোঁ ডাকু ৰেডি ৰাইট হেণ্ড ৰেডি ডাকু ৰাইট হেণ্ড কুটনাবুৰা ৰেডি ৰেডি না ভিডিওটো চাই কিনে সাবস্ক্রাইব করব ইয়ারও ডিসক্রিপশনত লিংকটো দিম ব্লগ চ্যানেল আছে ডিসক্রিপশনত লিংকটো দিম তো যদি ভাল লাগে সব লাইক করবি আর কত মানে অলপমান অভাৰ লেভেল দে লাগাত কি হৈছে অনলাইন অর্ডার দিয়েছো নাই টুপি তো হলে ডাকুমেন্ট লাগবো টুপি নাগে তুমি তো লাস্ট টাইম তো লাগবো লাস্ট টাইম আমার এক্টরের পুরা মেকআপ চলি আছে আমার ক্যামেরা রেডি হয়ে আছে পুরা ছাগলটো রেডি আছে ছাগলি ইউ আর রেডি রেডি বুলি কই নতুন ভিডিও কাৰণে মানে কি অলপ ক্যামেরা পূজা কৰি লম আর মানে কি ক্যামেরা ইয়া কৰিব মানে ৰলটা কৰি আছে বঢ়িয়াকে মজা হ'ব আৰু কেবাটো চিয়াছে কৰিলো বঢ়িয়াকে বৰষুণ কন্টিনিউ হৈয়ে আছে টপ কালি দিনটো এনেকৈ গৈছে আজিৰ দিনটো এনেকৈ যাব তো উপায় নাই আমি বাইদেউ মেম বুলি মাতছো কিবা এটা ক হাই হাইটো বহুত দিন বেলেগ শুটিং কৰিব আহিছো কি বাহে নাচনি বহুত এক্সাইটেড আৰু চেনেলটো লাইক শেয়াৰ কৰিব কমেন্ট জয়েন কৰিব একটেনটো লাভ ইউ একটেনটো বেছি বকা নহয় কলা মানে মেকআপ করছু পাইমান মাৰি ৰাখিছিলো একেলগে একদম ভিডিওটো আমি শ্বুট কৰি আছোঁ শৰ্ট ষ্টৰি ভিডিঅ' হয় তো শৰ্ট ষ্টৰি ভিডিঅ' ধুনীয়া বহুত ধুনীয়া লাগিব লাভ ষ্টৰি হয় এটা
ভাল লাগিব মই ভিডিঅ'টো বনাম তো তথাপিও মানে মই মোৰ ৰলো আছে দুটা মোক ৰলো দিছে দুটা তো মোৰ ৰলটো হৈছে কি বুলি কয় মানে মেঘালীৰ দাদাই কম মই তো চাই থাকক ব্লগটো কণ্টিনিউ কৰি di siapa di আমি কৰো হালত Eso todo ya tuh post kita gua. Iya gua. Yaar. Enggak ada gitu. Hah? hello kalau problem হৈ গেল টুট চলি থকা মজতে মানে আমাৰ কুটনাবুৰা মানে যেটো আমাৰ কুটনাবুৰা ৰোল কৰি আছে এই আমাৰ পাৰ্টনাৰটোৰ অলপ মানে প্ৰব্লেম হৈ গ'ল মাথাটো ঘূৰাইছে বোলে কিয় বা ৰাতিপুৱাৰ পৰা আকৌ খাই অহা নাছিল বোলে সেইটা বৰ্তমান আৰাম কৰিছে এটা তাৰে শ্বুট আছে তাৰে ৰোল আছে তাৰ ৰোলটোৱে শ্বুট কৰিব লগা আছে কিন্তু মানে শ্বুট কৰিব পৰা নাই এতিয়াতো আমি সেইকাৰণে তাক অলপ আৰাম কৰিব দিছোঁ আমি এটা বেলেগ এটা শ্বুট কৰিম আমাৰ মানে মেইন ভিলেন যিটো মেইন ভিলেনটোৰ মানে এণ্ট্ৰি কৰাম মেইন ভিলেন হৈছে আমাৰ এই নিতু দামৰাই ইয়াৰ এণ্ট্ৰিটো কৰাম ইয়াৰ এণ্ট্ৰি শ্বুটটো এতিয়া লওঁ আমি ইয়াক অলপ আৰাম কৰিব দিছোঁ ইয়াতটো পাছত ল'ম ইয়াৰ পিছত নেক্সট ঘৰৰ ভিতৰত শ্বুট আছে ছোৱালীটো আমাৰ এক্সপ্লেনেটিভ নামটো মই এতিয়ালৈকে সোধা নাই কি নাম সিহঁতৰ ঘৰত যাম সিহঁতৰ ঘৰত যাই কিনে তাতে শ্বুট চলিব তাতে দুটামান শ্বট আছে সেইকেইটা শ্বট কৰি তাত নেক্সট আৰু যিকেইটা শ্বট ল'ব লগা আছে সেইটো কিজানি কালি ল'ব লাগিব আজি নহ'ব সেইকেইটা শ্বট আমাৰ এক্সপ্লেনেটিভ নামটো সুধিলোঁ আমাৰ এক্সপ্লেনেটিভ নামটোৱে জানো নাজনো নহয় নামটো কি তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ইংকাশ্ৰী কলিতা ইংকাশ্ৰী কলিতা কলিতা অঁ তো আমি ইংকাশ্ৰী ঘৰত যাই নেক্সট শ্বটবিলাক ল'ম নামটো মই এতিয়াহে সুধিলোঁ ইংকাশ্ৰী কলিতা হয় বস্তুখিনি দিয়াই মানে ভালকৈ তই খাব আৰম্ভ কৰিলি বহুত ভাগাৰ টেষ্টি কিন্তু ভাগাৰ দ্বাৰা লাগানি মানে বহুত ভাল লাগছে ভিডিঅ'টো কৰি আৰু চাহ খাবি আৰু ভাল লাগিব এইটো অলপমান দিলে আমাৰো ভাল লাগিব এইটো নেদু ঘৰৰে না গাইছ পোৱাৰ পৰা আকৌ খানা আহিছে 6টামান বাজিল এতিয়া আহে এটা এই ভেজে এনেকৈ এই আৰু চুটৰ সদায় এনে কষ্ট চুট আৰু বাকী আছে ঘৰত অলপ কৰিব বাকী আছে চাহটো খাই লওঁ চাই থাকক গাইছ ধ্যান দিছে এটা সাইজ এক্সপ্রেস ভালকে দেখে দি হাই বুলি কবা লাগে এইটো হাই কম নেকি নাই ডিসকাস চলি আছে নরমাল মাক্সি দেই ঠিক মই কম নেকি মই কি হল বুলি কলে এ শুনি লব তেতিয়া মই কম নেকি মই 3 বছৰ কাৰণে ঘৰত নাথকো তুমি এটা কৰি দিবা নাই এটকে বইয়া আন নহল এইয়ে বইয়া এটকে বইয়া নহয়ে নহয় ইটা মই কলি ভাল হ'ব দেখছ মই এক্সপ্ৰেছ না সৰু উৰা হলেও কিন্তু তাহন কলি মানে ইমান এটা ভাল পানি বাটত মানুহ জমা লাগি গৈছে শ্বুটিং চাও খাই লওক শ্বুটিং চলি আছে বাটত মানুহ জমা লাগি গৈছে পুৰা সৰু শ্বট এটা বাটত ল'লো সেইটো কমপ্লিট হ'ল এতিয়া ভিতৰত আছে শ্বট বাকীখিনি গোটেই শ্বট ভিতৰতে আছে পাগল লাগতেন দিয়ে আমাৰ আচ্ছা এতিয়া বাকী শ্বট মাছ চব ভিতৰত হ'ব ভিতৰ শ্বটবিলাক কৰোঁ এতিয়া কিয় কাটিছা তুমি বঢ়িয়া আছো আরে বাড়ি খানা ধরো মাজনি পুরা দেখ সকালে চিন্তা করব কথা মাজনি এই বলছি মই শুনিছো দাদাৰ কথাখিনি মা হস্তা আরে রে আন্দাই থাকা ফাইলক আজি ডে 2 হয় আৰু আজিৰ শ্বুটত আমাক লগা আছে কিডনেপিং চিন কিছুমান ফাইটিং চিন হিৰো আৰু ভিলেনৰ মাজত মানে সেইবোৰ চিন ল'বৰ কাৰণে আমি ৰেলৱে ষ্টেচনৰ কাষত এইটো জাগাত আহিলোঁ আৰু ইয়াত সেইবোৰ চিন শ্বুট কৰিলোঁ মারবো না ডাইরেক্ট মারাতো না মারবানো না
ফাইলক ফিল্মখন ডিৰেক্ট এণ্ড শ্বুট দুয়োটা কাম ময়ে কৰি আছিলোঁ আৰু এইখিনিত আমাৰ কিডনেপিং চিনটো চলি আছিল। এইটোক ৰাখবা লাগব, এইটোক ৰাখবা লাগব। মোক লাগে নেকি? মই ভুলি যাম, ভুলি যাম একবাৰ তাইক দেখো। বল আজি তোৰ গুণ্ডা আহিছে, তোৰ জোন আহিছে। গুণ্ডা নহয়, গুণ্ডা কি সঁচা কি সঁচা ফাইলক ডে 2 শ্বুটিং অলৰেডি খতম হ'ল। আজি একদম মানে একেবাৰে পেকআপ। আজি টাইম কিমান হ'ল ৰূপম? 8:15 হৈ গ'ল। আমি লাষ্ট শ্বটবিলাক অলপ অলপ চেক কৰি আছোঁ। গোটেইকেইটা আমি লাষ্ট এইকেইটা মানুহ আছোঁ, বাকী চব দিনতে ঘৰত গৈছে। ট্ৰেইলাৰটো মানে এডিট কৰিছে, ট্ৰেইলাৰ এটা আপলোড হ'ব। তো চাব ট্ৰেইলাৰটো, ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব। কিজানি 2টা পাৰ্টত হ'ব ভিডিঅ'টো, কাৰণ বহুত বেছি লং হৈ গৈছে। মানে টোটেল ৰাইটাৰ আমাৰ প্ৰডিউচাৰ এইটো, আমাৰ মেইন ভিলেনৰ ৰাইট হেণ্ডটো এইটো, আৰু ডাইৰেক্টৰটো হৈছোঁ মই, আৰু এইটো বান্ধৱী চাহেলি। তাই যাব ওলাইছে এতিয়া। ৰূপম তই তাইক থৈ আহ। বাই বাই। একদম বেকাৰ ষ্টৰি লেখে। আজি ডে 2 হয়, কালি শ্বুটিং হৈছে, অল দিনটো শ্বুট কৰিছোঁ। আৰু আজি বৰষুণ চৰষুণ নাছিল দেচোন, বতৰটো ভাল আছিল, কিন্তু ৰ'দ বহুত বেছি, অৱস্থা বেয়া হৈ গৈছে। মই একদম মানে এনাৰ্জি একদম ল'। দিনত যেতিয়া শ্বুট হৈ আছিল ষ্টেচনৰ আগত, সেই শ্বুটবিলাকৰ মই অনলি বিহাইণ্ড দ্য চিন শ্বুট কৰিছোঁ, কিন্তু ভ্লগ কৰা নহ'ল। চৰি গাইজ, মানে বহুত শ্বট ল'ব লগা আছিল আৰু টাইম আছিল বহুত শ্বৰ্ট। আমি অহাতে মানে 12টা বাজি গৈছিল, নাই 1টা বাজি গৈছিল মই যেতিয়া আহি পাইছোঁ। তো তেতিয়া আমাৰ মানে টাইম হৈছে বহুত শ্বৰ্ট, কিন্তু শ্বৰ্টছ ল'ব লগা আছে আমাৰ বহুত বেছি। তো সেইকাৰণে আজি এতিয়া 9টা বাজি গ'ল, মানে ৰাতিলৈকে আমি শ্বৰ্টছ লৈ আছোঁ। লাইক কমেণ্ট বহুত বেছি এতিয়া বাঢ়ি যাম মানে এখিনি কষ্ট, গতিকে চাব বুলি আশা কৰিছোঁ। লাইক চেক যিমান মানে দিব, আপোনালোকতো পইচা আছে, লাইক কমেণ্ট দিলে দিবই দিব। আপোনালোকে ভৱিষ্যত জানিলে আমি দিম। হ'ব মোৰ চেনেলত গাইজ, মই লাইক কমেণ্ট শ্বেয়াৰ ইমান নোখোজোঁ, কাৰণ যদি আপোনাৰ ভাল লাগে না নিজে লাইক কৰিব, সেইটো মই ক'ব লগা নাই। যদি ইমান মোক লাজ দিছ দেই, নাই সেইটো সঁচা কথা। মোৰ চেনেলত ইমান বেছিকৈ মানে লাইক যদি ভাল লাগে আপোনালোকে নিজে লাইক কৰিব। মই ভ্লগ কৰিব পৰা নাই দিনত মাজতে, কিন্তু মই বিহাইণ্ড দ্য চিনবোৰৰ ওপৰত ভইচ অভাৰটো কৰি দি আছোঁ হা। এইটো মানে আমাৰ যিটো হিৰইনৰ অৰিজিনেল মাক হয়, আৰু অৰিজিনেল ৰ'লটোও কৰিছে, মাকৰ ৰ'ল কৰিছে। আজিও ৰাতিপুৱা মানে দুপৰীয়া 12টা বজাৰ পৰা আজি 9টা বাজিল। তো ভাবক বহুত কষ্ট হয়। আজিলৈ নেক্সট ভিডিঅ'ত লগ পাম। দাদাৰ কি নামটো আছিল? SR কিশো। SR কিশো যিমান ফ্ৰেণ্ডছ আছে মোক আই লাভ ইউ আৰু তো ভাই আজিলৈ এইখিনিয়ে বাছ। গুড বাই।